খোৱাঙতো এজন বেআইনী স্বামীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে খোৱাং আৰক্ষীয়ে। বাল্য বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতে ৰাজ্যৰ থানাই থানাই আটক হৈছে বহু বেআইনী স্বামী। ডিব্ৰুগড় জিলাৰ মৰাণ আজছ চক্ৰৰ অন্তৰ্গত খোৱাং আৰক্ষী থানাত এজনক গ্ৰেপ্তাৰ কৰিছে। খোৱাং আৰক্ষী থানাত গ্ৰেপ্তাৰ হোৱা বেআইনী স্বামীজনক আজি স্বাস্থ্য পৰীক্ষা কৰি জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। জেললৈ যোৱাৰ আগমুহূৰ্তত স্বামীজনে সাংবাদিকৰ আগত কয়, মোৰ মানুহজনী প্ৰেগনেণ্ট হৈ আছে। মই জেললৈ গ'লে মোৰ মানুহজনীৰ দায়িত্ব CM ছাৰে ল'ব লাগিব। মই আৰু মোৰ মানুহজনীহে ঘৰত আছিলোঁ বুলি উল্লেখ কৰে। মই বিয়া পাতাৰ কাৰণে CM ছাৰে অৰ্ডাৰ দিলে মানে এইটো বাল্য বিবাহৰ এৰেষ্ট কৰি আনিছে কালি ৰাতি। তাই 15 বছৰ আছিলে। এতিয়া ছাৰ কোৰ্টলৈ মাতিছে, ছাৰে জেললৈ প্ৰেৰণ কৰিব পাৰে। ঘৰততো মই অকলে থাকোঁ, মানুহজনী আৰু মই। তাৰপৰা তাইতো এতিয়া প্ৰেগনেণ্ট হৈ আছে। ফেব্ৰুৱাৰী লাষ্টত মানে তাই এতিয়া ডেট আছে মানে প্ৰেগনেণ্টৰ। এতিয়া ঘৰততো কোনো নাই, তাইতো কিবা হ'লেতো CM ছাৰে সেই ৰিস্কটো ল'ব লাগিব। মই আৰু ছাৰক ক'ম এইটোৱেই, যাতে আমাক এৰি দিয়ে সোনকালে, সেইটোৱে ক'ব বিচাৰোঁ। বাছ এতিয়া কোনে কৰিব, এতিয়া কোনো মানুহে নাই, ইনকাম কৰা ময়ে অকল। ঘৰততো এতিয়া মই অকলে থাকোঁ, মোৰো মাও নাই, মাৰ মানে বেলেগকৈ থাকে, মইতো অকলে থাকোঁ, ইনকাম কৰাটো মই অকল। এতিয়া ছাৰে যদি ৰিস্ক লয়, ছাৰে পাৰিব আৰু মইতো এতিয়া কেনেকৈ কৰিম। মানুহগৰাকী এতিয়া মানসিকভাৱে ভাগি পৰিছে, তাই কান্দি আছে মানে।